নমস্কাৰ বন্ধুসকল মই পিছে ফেচবুকৰ পইচাখিনি বাৰে বাৰে দেখাই থকা বুলি আপোনালোকে আৰু নাভাবিব যে মানে বাৰে বাৰে দেখাইছে বুলি নাভাবিব মই ফেচবুকৰ পইচাখিনিৰে কি মই কিনিছিলোঁ ফাৰ্ষ্ট মই সেই বস্তুখিনি মোৰ লগত ভিডিঅ' কৰা আছিল যিহেতুকে মই দেখাবলৈ ওলাইছোঁ আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু চাই খুবেই ভাল পাব আৰু ইয়া পইচাখিনি মাইনা কলিজা এনেকৈ লাৰি আছিলে আৰু মাইনা কলিজা মই দিছিলোঁ কাৰণ কিয় যি পইচা নক ঘৰৰ পইচা হওক বা ফেচবুকৰে পাইছোঁ মই পইচা হ'লে মাইনা কলিজা মানে চুবলৈ দিম কিয় জানো মই নাজানো আগৰ পৰা মই এইটো অভ্যাস থাকি গ'ল মাথাটো এনে মাইনা কলিজাৰ পইচাখিনি ঘূৰাই দিওঁ আৰু কপালটোত চুই গডেজত থ'লে মই সেনেকৈ মাইনা কলিজাৰ কপালত দিয়ে থওঁ কাৰণ আগতে মোৰ যেতিয়া মাইনা কলিজা নাছিলে মই মানে কি কওঁ মই পইচাৰ বহুত মানে নাটনি বুলি কৈছিলোঁ মানে পিন্ধিবলৈ যেন মোৰ কাপোৰ নাছিল সেনেকৈ হ'ল নাজানো যেতিয়াৰ পৰা মাইনা কলিজা আহিলে তেতিয়াৰ পৰা মই লাহে লাহে দুখখিনি অকণ কমা যেন পাওঁ মই মানে মোৰ অনুভৱ আৰু ইফালে মই এয়া মহাদেৱ বাবাৰ কাৰণে এখন ফটো আনিছিলোঁ ফেচবুকৰ পইচাৰে লৈছোঁ মই নিজৰ ঘৰৰ পইচা লোৱা নাই ফেচবুকৰ পইচাৰে লৈছিলোঁ এই ফটোখন আৰু আনিছিলোঁ এটা শিৱলিংগ ফাৰ্ষ্ট মই ফটোখন দেখাই লৈছোঁ আৰু শিৱ বাবা মই বহুত মই ধন্যবাদ মই একদম জনাইছোঁ মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে মোৰ মানে কষ্টখিনি সফল হোৱাৰ কাৰণে আৰু মই যেনিবা ফেচবুকত পইচা পাওঁ নাপাওঁ সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয় এবাৰ পাইছোঁ মোৰ কাৰণে সেই বহুত ডাঙৰ একদম মানে বহুত ডাঙৰ কথা 1 টকা হওক 2 টকা হওক মোক বহুত বেছিও নালাগে মই যিখিনি আছোঁ সেইখিনিয়ে মোৰ কাৰণে বহুত কিন্তু যেন মানে মানুহৰ এটা ভাৱ থাকিব যে মানে ফেচবুকত ভিডিঅ' বনালা নাচিবাগে পইচা নাপালা কি হ'ল দুদিনতে বাদ দিলা সেইখিনি অন্ততঃ মানুহৰ পৰা মই হাত সাৰিবলৈ মানে মোক ভগৱান মা কামাখ্যা মা শিৱ বাবা আশীৰ্বাদত মই মানে সেইখিনি মানুহৰ মুখখন অকণমান হ'লেও বেলেগ কোৱা নাই আমাৰ ঘৰুৱা মানুহ কিছুমানে আছে এইটো দেখিছেনে শিৱলিংগ আনিছিলোঁ মই আমাৰ ঘৰৰ শিৱ বাবাৰ এটা শিৱলিংগ মই কিনিছিলোঁ আগতে অকণমান ডাঙৰ এইটো বেছি ডাঙৰ নহয় তথাপি আৰু হয় আৰু মানে ধুনীয়া এটা মানে দোকানখন মই যেতিয়া বিচাৰিছিলোঁ তেতিয়া কৈছিলে এইটোৱে আছিলে মানে ইয়াতকৈ সৰু আছিলে মই সৰুখিনি মই লোৱা নাই আৰু এইটোৱে লৈছোঁ আৰু লৈ আহিয়ে মই আপোনাৰ লগত ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ইমান গৰম আছিলে তেতিয়া মানে লৈ আহিয়ে পাংখাৰ ওচৰত বহিছোঁ সেইকাৰণে মই ভইচ অভাৰ ইয়াত কৰিব লগাত পৰিলে তেতিয়া যদিও ভইচটো দিছিলোঁ নহয় পাংখাৰ মানে শব্দত মানে ভালদৰে হোৱা নাছিলে সেইকাৰণে মই ভাবিছোঁ ভইচটো নতুনকৈ মই দি দিম আৰু মই প্ৰথম পইচাৰ পৰাই মানে মই এইখিনি কিনিছোঁ তাৰপিছতে কিনিছিলোঁ আৰু কি বুট মুগ কিনিছিলোঁ সেইখিনি মই কৈছোঁৱে আপোনালোকক বুট মুগ কিনিছিলোঁ 1 কিলো তাৰপিছত যাই মিঠাতেল কিনিছিলোঁ মানে মই পূজাৰ বস্তুখিনি সামগ্ৰী যি লাগে মানে মই ভাবিছিলোঁ ভগৱানৰ তাত দিয়াটো মানে আগত মোৰ মানে নিজৰ যিখিনি মন মোৰ ভগৱানৰ দিয়াটো ভাল হ'ব কাৰণ আমি জানো সকলোৱে ভগৱানে যিটো কৰিব বিচাৰে সেইটোৱে হ'ব আমিনো মানুহে হয় নে নহয় আমি মানুহৰ মন এইটোও ভাবোঁ সেইটোও ভাবোঁ কিন্তু ভগৱানে যিটো মেইন ওপৰৰ পৰা চাই আছে ভগৱানে এইটো কৰিব লাগিব এইটো নিজৰ কৰ্মৰ ফল আমাক কৰ্মৰ হাততে দিয়ে ভগৱানে সেই গতিকে মই ভাবোঁ কি মানে ভগৱানক আমি সদায় আগত সকলোৱে ৰাখে ময়ো ৰাখোঁ ভগৱানক মানে নিজে নাখাওঁলেও আগত মানে মই ভাবিছোঁ দিয়াটো মোৰ দায়িত্ব আৰু যে এই নহয় কোনোবাই ক'ব পাৰে যে গোটেইখিনি ভগৱানকে দিলা না সেইটোও নহয় মানে মই যিখিনি পাৰোঁ 1 টকাই হওক মই ভগৱানৰ নামত মই আগবঢ়াইছোঁ সেই কথা মোৰ তাৰপিছতে আৰু মানে মন্দিৰলৈ গ'লোঁ ইয়াৰ মই ৰবিবাৰে কিনিছিলোঁ বস্তুখিনি মই ৰবিবাৰে কিনিছিলোঁ আৰু ৰবিবাৰ কিনে মই যিহেতুকে পইচাটো পাইছিলোঁ নহয় 22 তাৰিখে পাইছিলোঁ 24 তাৰিখে মোৰ একাউণ্টত সোমাইছিলে সেই গতিকে মই ৰবিবাৰ লৈ গৈছিলোঁ বজাৰত তাৰপিছত যাই বিজয়নগৰ কিনিছোঁ বস্তুখিনি আৰু ৰবিবাৰে মই কিনি সোমবাৰে মই মন্দিৰলৈ গৈছিলোঁ আৰু সোমবাৰে আমাৰ মাহঁতৰে মানে আইসকলে মানে এনে শিৱ বাবাৰ মন্দিৰত নাম ধৰে আৰু তাৰপিছত যাই মানে বস্তুখিনি দিওঁতে মই ভাবিছিলোঁ মোৰ লগতকৈ যাওঁ আৰু যাই আৰু মানে তাতে এটা সেৱা ল'ম আৰু মনত মানে সেইটোৱে ভাব আছিলে যে এটা সেৱা চেৱা কৰি আহিবা আৰু কৰি আহি বস্তুখিনি দি দিবা এইখিনি হয় এনেকৈ মই থৈ আকৌ ভিডিঅ' কৰিছোঁ ধুনীয়াকৈ এইখিনি হয় বস্তুখিনি আৰু শিৱ বাবাৰ মোৰ ওপৰত সদায় আশীৰ্বাদ থাকক যাতে মই আকৌ আগবাঢ়ি যাব পাৰোঁ আপোনালোক সকলোলৈ শিৱ বাবাৰ আশীৰ্বাদ থাকক আৰু কি ক'ম মোৰ ফালৰ পৰা মই এইখিনি আপোনালোকলৈ বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোক নহ'লে মোৰ এইখিনি সক্ষম নহয় আৰু মই কেতিয়াও কৰিবও নোৱাৰোঁ এইখিনি ৰাইজৰ সহায় আৰু আপোনালোকে চোৱাৰ কাৰণে মই পাইছোঁ আৰু সেয়া ভগৱানৰ ইচ্ছা অনুযায়ী মই পইচাখিনি পাবলৈ সক্ষম হৈছোঁ কিন্তু এইটো নহয় যে মই 2-1 টকা পইচা পাই কিনে কোনোবাই ভাবিব ইমান বাহাদুৰি দেখাইছে সেইটো মই বাহাদুৰি দেখুওৱা নাই মই মনৰ ভাৱটো কৈছোঁ কাৰণ কিয় মই 1 টকা হ'লে মই বহুত সুখী হৈছোঁ 2 টকা হ'লে মই বহুত সুখী হৈছোঁ কাৰণ মোৰ কাৰণে এইটো ডাঙৰ কথা পোৱাটো মোৰ কাৰণে ডাঙৰ কথা কাৰণ মই ইমান শিক্ষা থকা ছোৱালী নহয় বা মই বোৱাৰীও নহয় মই অশিক্ষিত হয় আৰু অশিক্ষিত হয় মই মোবাইলটো টিপি ঘৰত বহি থাকি দিনটো কাম বনৰ মাজত চিলাই কামত মই ব্যস্ত থাকোঁ জানে মানুহৰ কাম কৰিলে যোনে কৰে চিলাই কাম
তেখেতসকলে বুজিব যে মানুহৰ কাম কৰাটো কিমান এটা দায়িত্বপূৰ্ণ কথা, যে মানে মানুহে কেনেকুৱা ব্যৱহাৰ কৰিব, টাইমত কাপোৰ দিব নোৱাৰে। এই আমাৰ ঘৰৰে শিৱ বাবা ভোলে বাবা তাতে মই পূজা কৰিছিলোঁ, সেই অকণমান মই ভিডিঅ' কৰি দিলোঁ। আৰু মানুহৰ যেতিয়া আমি চিলাই কাম কৰোঁ নহয়, আমাৰ চোতালতে আছে এই শিৱ বাবাটো, আপোনালোকে দেখিয়ে থাকে ভিডিঅ'ত। মানুহৰ যেতিয়া আমি চিলাই কাম কৰোঁ নহয়, কৰিলে কেনেকুৱা কথা শুনাই টাইমত দিব নোৱাৰিলে কেনেকুৱা কি কৰে, যোন মানুহে কাপোৰ চিলাই সকলোৱে জানে কিমান দায়িত্ব থাকে। কেতিয়াবা ৰাতি টোপনি নামাৰোঁ, কেতিয়াবা আৰু মানে বহুত টোপনি মাৰোঁ, একো কামো নকৰোঁ, ধৰ এনেকুৱা মানে কেতিয়াবা সুখো পাওঁ, কেতিয়াবা দুখো পাওঁ। তাৰ মাজতে কেতিয়াবা এডিট কৰিবলৈ সময় নাপাওঁ। এটা ভিডিঅ' 20-25 দিনৰ পিছত এডিট কৰোঁ। এয়া মাহঁতে নাম ধৰি আছে মন্দিৰত, মই এয়া ফটোখন যে দিছিলোঁ আৰু শিৱলিংগটো দিছিলোঁ, ইয়াতে দেখিছে ইয়াতে শিৱলিংগ আছে আৰু ইয়াতে শিৱ বাবা আছে। এই মন্দিৰ ভাগতে মই দিছিলোঁ আৰু সেই গতিকে মই যাই মন্দিৰত গৈছিলোঁ অকণমান। আৰু নামখিনি শুনকচোন নাইসকলৰ, তাৰপিছত মই আকৌ কথা পাতি আছোঁ আপোনালোকৰ লগত। মাইনাটো আৰু মোৰ মুখখন মানে একে, ফেচটো মানে একে বুলি কৈ আছে খুৰীমাহঁতে। তাৰপিছত আজি আমাৰ তাত টিকলা সখী বনাই দিলে, টিকলা সখী। এইটো সখীটো কেনেকুৱা লাগে বাৰু আপোনালোকে কমেণ্ট কৰিবচোন। এইটো সখীটো আৰু মোৰ মুখখন একে হৈছে কি নাই, হয়নে? টিকলা সখী মোৰ 435 টকা। তাৰপিছতে মই আকৌ শিৱ বাবাৰ মন্দিৰৰ পৰা আহি কালী মন্দিৰ সোমালোঁ। কালী মন্দিৰতো মই অকণমান সেৱা কৰিলোঁ কালী মাৰ ওচৰত। তাৰপিছতে আমি ঘৰলৈ আহিলোঁ, খিচাৰি খালোঁ। খিচাৰি খাই আমি ঘৰলৈ উভতি আহিলোঁ আৰু ভাবিছোঁ শাওনৰ সোমবাৰ হয় আৰু মন্দিৰ গ'লেতো খুবেই ভাল লাগে। আৰু ৰাতিপুৱাৰ পৰা মানে ভোকত আছোঁ, মানে লঘোণে আছিলোঁ আৰু। তাৰপিছতে আৰু মন্দিৰত কালী মাতাতে খিচাৰি বনাইছে বৰদেউতাহঁতৰ। তাৰপিছতে আকৌ খিচাৰি খালোঁ। খিচাৰি খাই আৰু লাহে লাহে আৰু ঘৰলৈ উভতি আহিলোঁ। আহি আকৌ আবেলি আকৌ গুৱাহাটী অহা কথা আছে, মাইনা কলেজৰ টিউশ্যন আছিলে। তাৰপিছতে আৰু গুৱাহাটী আহিবৰ কাৰণে জল্দি আৰু মানে তাৰ পৰা আৰু গুচি আহিলোঁ। তাৰপিছতে খিচাৰি খালোঁ, এয়া দেখিছেনে, খাই আৰু লাষ্টত যাই আৰু গুচি আহিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু লাষ্টত যাই কেইটামান বস্তু দেখাম। এয়া দেখিছেনে আকৌ কাপোৰ কেইযোৰমান কিনিছিলোঁ মাৰ কাৰণে, বাইদেউৰ কাৰণে, মোৰ কাৰণে। মাইনাৰো আছে, এযোৰ মাইনাৰ হয়, ৰঙাযোৰ মাইনাৰ হয়। আৰু এই পিংকযোৰ, এই পিংক চেম দুযোৰ হয়, এযোৰ মাৰ, এযোৰ মোৰ বাইদেউৰ। আৰু এযোৰ আছিলে নহয় অৰেঞ্জ কালাৰ, আৰু সেইযোৰ মোৰ হয়, মানে 4যোৰ কিনিছিলোঁ। এযোৰ ধৰিব পাৰিছেনে, এইযোৰ মোৰ হয়। আৰু ভাবিছোঁ আৰু প্ৰথম পইচা পাইছোঁ, কিবা এটা দিয়াটো বেছি ভাল হ'ব। মোৰ মায়ে মোৰ লগত বহুত মানে ছাপোৰ্ট কৰিছিলে। মোৰ মা মোৰ দুখ সুখত সকলোতে আছিল আৰু, যে ফেচবুকৰ জাৰ্নিত, ইউটিউবৰ জাৰ্নিত মোৰ মায়ে মোক বহুত ছাপোৰ্ট কৰিছিল। যদি মই ইয়াত ভিডিঅ'টো মানে আপলোড দিম, তাত মায়ে মানে চাবলৈ ৰৈ থাকে আৰু, মানে আপলোড দিয়াৰ লগতে ভিডিঅ'টো মানে চাই। বাই বাই।